হেল্ল' বন্ধুসকল কি খবৰ মই মনোজ আৰু আপোনালোকে চাইছে দি মডাৰ্ণ মাইন ইউটিউব চেনেল যদি নতুন হয় এতিয়া ছাবস্ক্ৰাইব কৰক আজি ভিডিঅ'টোৰ টপিকটো বহুত ইম্পৰ্টেণ্ট টপিক হয় যোনসকলে গভৰ্ণমেণ্ট জব ল'ম বুলি ভাবি আছে তেওঁলোকৰ বাবে আহি গৈছে এটা নতুন ভাল খবৰ আসাম পুলিচৰ আকৌ নতুনকৈ ভেকেঞ্চি আৰম্ভ কৰিছে গ্ৰেড 4 SIS চব মিলাই কৰি টোটেল পোষ্ট আছে 2350টা কোৱালিফিকেশ্যন লাগিব ক্লাছ 6 পাছৰ পৰা হৈ যাব তাৰপিছত ব'লা গোটেই ডিটেইলছ আলোচনা কৰোঁ ভেকেঞ্চি খালী হৈছে পোষ্ট হৈছে কনষ্টেবল হৈছে SI হৈছে চাফাই কৰ্মচাৰী আৰু বহুত কিবা কিনি ভেকেঞ্চি আছে 2350টা তাৰপিছত আৰু কোৱালিফিকেশ্যন ক্লাছ 6ৰ পৰা পোষ্ট আছে হ'ব তাৰপিছত আৰু এপ্লাই মোডটো হ'ব অনলাইন ষ্টাৰ্টিং হৈছে 16 ডিচেম্বৰৰ পৰা আৰু শেষ হ'ব 16 জানুৱাৰীলৈকে লাষ্ট ডেট তো সবে এপ্লাই কৰিবা তাত আছে UB আছে 1052টা পোষ্ট আৰু AB আছে 663টা পোষ্ট আৰু ড্ৰাইভাৰৰ কাৰণে আছে 127টা পোষ্ট আৰু আছে চাফাইৰ কাৰণে আছে 96টা পোষ্ট সাব ইন্সপেক্টৰৰ কাৰণে আছে 48টা পোষ্ট সাব ইন্সপেক্টৰ AB কাৰণে আছে 47টা পোষ্ট আৰু কনষ্টেবল AB কাৰণে আছে 3টা পোষ্ট চাফাই কৰ্মচাৰীৰ কাৰণে আছে 3টা পোষ্ট কনষ্টেবল মেনেজাৰৰ কাৰণে আছে 20টা পোষ্ট আৰু কনষ্টেবল ডিস্পেচ ৰাইডাৰৰ কাৰণে আছে 14টা পোষ্ট সাব ইন্সপেক্টৰ কমিউনিকেশ্যনৰ বাবে আছে 4টা পোষ্ট আৰু ড্ৰাইভাৰৰ কাৰণে আছে 90টা পোষ্ট ষ্টেচন অফিচাৰৰ কাৰণে আছে 6টা পোষ্ট আৰু স্কুৱেড কামাণ্ডাৰৰ কাৰণে আছে 5টা পোষ্ট এনেকৈ বহুতো টোটেল পোষ্ট আছে 2350টা গোটেই ডিটেইলছটো মোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব ঠিক আছে বন্ধুসকল আজিলৈ ইমানে আছিলে ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব এপ্লাই কৰা নাই যদি এতিয়া এপ্লাই কৰক নমস্কাৰ জয় হিন্দ